নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। ৰেলৱেত নতুনকৈ আপোনালোকৰ ৩,৪৫০টাকৈ আপোনালোকৰ চাকৰি মুকলি কৰি দিলে। দৰমহাসমূহ আপোনালোকৰ ৩৫,০০০ টকাকৈ পাৰ মান্থ দিয়া হ'ব। ইয়াত আপোনালোকৰ ভেকেঞ্চিখিনিৰ কথা যে মই ক'বলৈ যাওঁ, ইয়াত আপোনালোকে দেখিব পাইছে জুনিয়ৰ এছিষ্টেণ্ট TTE ভেকেঞ্চি আছে, কাম এছিষ্টেণ্ট গ্ৰেড 3 গ্ৰেড 4 এক্সেপ্টাৰ এণ্ড আপোনালোকৰ বহুখিনি আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। লগতে এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগেহে আবেদনসমূহ কৰিব পাৰিব। ভেকেঞ্চিখিনিৰ কাৰণে কোনটো ভেকেঞ্চিৰ কাৰণে কোৱালিফিকেশ্যন কিমান লাগিব, কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আপোনালোকৰ বাবে এটা বৃহৎ অপৰচুনিটি আহি গৈছে ৰেলৱে বিভাগৰ পৰা। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। ইয়াত আপোনালোকে দেখিব বিচাৰে ৰেলৱে RRB নন টেকনিকেল ভেকেঞ্চি নহয়, এতিয়া নন টেকনিকেল ভেকেঞ্চি মুকলি কৰি দিছে NTPCৰ ফালৰ পৰা। 10+2 মানে আণ্ডাৰ গ্ৰেজুৱেট, যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰা নাই, পাছ কৰা সকলোতো এপ্লাই হৈ আছে, যিসকলে পাছ কৰা নাই তেওঁলোকো আবেদনসমূহ কৰিব পাৰিব। আৰু টোটেল ভেকেঞ্চি আছে ৩,৪৫০টা। এটা বৃহৎ অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰিছে। যদি আপোনালোকে ৰেলৱে বিভাগত চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি হয়। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব। সম্পূৰ্ণ ডিটেইলছখিনি ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা ইয়াত গম পাব। ইয়াত মই আপোনালোকক কৈছোঁৱে 21 ছেপ্টেম্বৰৰ পৰা ভেকেঞ্চিখিনি এপ্লাই ষ্টাৰ্ট হ'ব। চ' আজি 21 ছেপ্টেম্বৰ হয়, আজিৰ পৰা ভেকেঞ্চিখিনি এপ্লাই আৰম্ভ হৈ গৈছে। আৰু ইয়াত আপোনালোকৰ লাষ্ট ডেটসমূহ দিয়া আছে 20 অক্টোবৰ 2024, মানে আপোনালোকে অক্টোবৰ মাহৰ 20 তাৰিখৰ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ ডিটেইলছ ভেকেঞ্চিখিনি মই আপোনালোকক যদি ক'বলৈ যাওঁ, ইয়াত আপোনালোকে দেখা পাইছে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক, যিটো আপোনালোকৰ TTE ভেকেঞ্চি বুলিও কোৱা হয়। ইয়াত আপোনালোকৰ দৰমহাসমূহ দিয়া হ'ব 21,700ৰ পৰা। আৰু বয়সৰ সময়সীমা 18ৰ পৰা 30 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ। মানে মোটামুটি আপোনালোকে 40ৰ পৰা 45 বছৰৰ ভিতৰত আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আছে 2022টা। আৰু আপোনালোকৰ 2 নম্বৰ ভেকেঞ্চি আছে একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ ভেকেঞ্চি। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাসমূহ 19,000 দিয়া হ'ব। এইটো বেছিক পে' হয়, তাৰ লগত আপোনালোকৰ কিছুমান গ্ৰেড পে' থাকে, অন্যান্য এলাউন্সখিনি প্লাছ কৰা হ'ব। আৰু বয়সৰ সময়সীমা 18ৰ পৰা 30, মানে মোটামুটি 18ৰ পৰা 45 বছৰ। আৰু আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 361টা। তাৰপিছত আছে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ ভেকেঞ্চি। ইয়াৰ কাৰণে দৰমহা বেছিক পে' 19,000 প্লাছ আপোনালোকে এলাউন্সখিনি যোগ কৰি মোটামুটি 35,000 হৈ যাব। আৰু আপোনালোকে টোটেল ভেকেঞ্চি আছে 900। তাৰপিছত 10 ক্লাৰ্কৰ ভেকেঞ্চি আপোনালোকে দেখিব যে টোটেল ভেকেঞ্চি আছে 3,445টা। নেম অফ দ্য পোষ্ট আপোনালোকে দেখিছে ৰেলৱে RRB নন টেকনিকেল ভেকেঞ্চি হয়। টোটেল ভেকেঞ্চি মই আপোনালোকক জনাইছোঁ 3,445 ভেকেঞ্চি হয়। এটা আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি মুকলি কৰি দিছে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ আপোনালোকে 10+2 মানে আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। যিসমূহ কেণ্ডিডেট হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে তেওঁলোকে সেই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। মানে HS বা 12+, যিসকলে কৈছে 12 পাছ বা হাই ছেকেণ্ডেৰী পাছ যিসকলে কৈছে তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ কাৰণে 2,220 ভেকেঞ্চি আছে, 22টা ভেকেঞ্চি আপোনালোকে দেখিব পাব। টোটেল ইয়াত সকলোখিনি ভেকেঞ্চি কথা ডিটেইলছ দিয়া আছে। মই আপোনালোকৰ ডেছক্ৰিপশ্যন এডভাৰটাইজমেণ্টৰ লিংকটো দিয়া থাকিব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, বা আপোনালোকে এডভাৰটাইজমেণ্টৰ লিংকটো ক্লিক কৰিব, এপ্লাই লিংকটো ক্লিক কৰি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ যিসমূহ জেনেৰেল OBC EWS তেওঁলোকে হাই ছেকেণ্ডেৰী 50% মাৰ্ক লাগিব। বাকী যিসমূহ SC SC বা আপোনালোকৰ বাকী PWD বা বাকী যিসমূহ কেণ্ডিডেট হয় তেওঁলোকে আপোনালোকৰ মাত্ৰ পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ টাইপিং টেষ্টটো অনুষ্ঠিত হ'ব কিছু পদৰ ক্ষেত্ৰত। গোটেইখিনি পদৰ ক্ষেত্ৰত আপোনালোকৰ টাইপিং টেষ্ট বা স্কিল টেষ্ট অনুষ্ঠিত নহয়। কোনোবা পদৰ ক্ষেত্ৰতো এক্সাম দিলে আপোনালোকে চাকৰি পাই যাব এক্সামত পাছ কৰিলে। বাকী কিন্তু কিছুমান পদৰ ক্ষেত্ৰত আপোনালোকৰ টাইপিং টেষ্টটো অনুষ্ঠিত কৰা হ'ব বুলি ইয়াত উল্লেখ কৰি দিছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে সকলোখিনি ডিটেইলছখিনি গম পাব। আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ কেনেকৈ কৰিব মই সেই কথা জনাই দিম, বা আবেদন কৰিবলৈ আপোনালোকক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব মই সেই কথা আপোনালোকক জনাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। সেইটো আপোনালোকে দেখিছে কোৱালিফিকেশ্যনৰ কথাও ইয়াত উল্লেখ কৰিছে। মই আপোনালোকক জনাইছোঁ কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 10+2 মানে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। এইখিনি আপোনালোকৰ ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে। আৰু ইয়াত আপোনালোকৰ 30 ৱৰ্ড পাৰ মিনিট আৰু 25 ৱৰ্ড পাৰ মিনিট আপোনালোকে টাইপ কৰিব পৰা হ'বও লাগিব, ইয়াত উল্লেখ কৰি দিছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড আবেদনসমূহ কৰি ল'ব পাৰে। কিন্তু এই ভেকেঞ্চিখিনিকে আবেদন কৰিবলৈ আপোনালোকৰ জেনেৰেল OBC EWS কাৰণে 500 দিব লাগিব। বাকী ফিমেল যিসমূহ আছে সকলো কেন্দ্ৰীয় ফিমেল যিসমূহ গাৰ্লছ হয় তেওঁলোকে 250 দিলে হ'ব। বাকী SC SC কাৰণে 250 হয়। বাকী অনলি জেনেৰেল OBC আৰু EWS যিসমূহ মেল কেণ্ডিডেট আছে তেওঁলোকে 500 দিব লাগিব। আৰু আবেদন কৰিবলৈ আপোনালোকৰ 21 তাৰিখৰ পৰা আবেদন ষ্টাৰ্ট হৈছে, আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ 21 তাৰিখৰ পৰা। আৰু লাষ্ট ডেটটো দিয়া আছে 20 অক্টোবৰ পৰ্যন্ত। চ' আপোনালোকে 20 অক্টোবৰৰ আগতে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদন কৰা লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। চ' আপোনালোকে ভালদৰে চাই মেলি আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ প্ৰতিটো ভিডিঅ'ত লগ